হাই গাইজ, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল সকলোৱে, আৰু মোৰ বৰ্তমান ভালেই আছোঁ। আৰু আজি থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আপোনালোকে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ আৰু ক'লৈ গৈ আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাইছে এতিয়া শেষলৈকে চাই দিব। এতিয়া আৰু যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ক'লৈ গৈ আছোঁ, কিহত গৈ আছোঁ, সকলোখিনি আপোনালোকক দেখাই থাকিম। প্লিজ চাই থাকিব। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা সময় প্ৰায় 7টা বাজিব হৈছে আৰু আমিও ৰেডি হৈছোঁ। আৰু কিহত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। আৰু এয়া নেনো গাড়ী লৈ ৰেডি কৰিছোঁ। গাড়ী সম্পূৰ্ণ এয়া ৰেডি হৈছে। মই বসন্তি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আৰু তাত এয়া শৰাই দিবৰ কাৰণে বস্তু চস্তু ভৰাই থৈছোঁ। এয়া ধুনীয়াকৈ ডিগিটো এয়া পিছফালৰ সৰু ডিগি এটা আছে। ডিগিটোতে ধুনীয়াকৈ কলপাত চলপাত আৰু শৰাই দিয়া যিখিনি সামগ্ৰী আছে সম্পূৰ্ণ ইয়াতে ভৰাই লৈছোঁ। আৰু গৈ থাকিম, আপোনালোকক বাটে বাটে যিখিনি দেখোঁ সেইখিনিকো দেখুৱাম আপোনালোককো। আৰু গৈ নামঘৰত আপোনাৰ সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু গাঁৱৰ আমাৰ নিজৰ হৰি মন্দিৰত সেৱা লৈছোঁ। এয়া গৈ আছোঁ। আৰু GSL এয়া পুৰণা শিৱ মন্দিৰ, কাষতে নতুন শিৱ মন্দিৰ। নতুন শিৱ মন্দিৰটো এয়া সেৱা কৰি ল'লোঁ। আমি এতিয়া মেইন ৰাস্তাতে উঠিলোঁ। মেইন ৰাস্তাত উঠি আমি এতিয়া যাম বাওঁ ছাইডে। সোঁ ছাইডে যদি যাওঁ আমি তেতিয়া শিৱসাগৰ টাউন। আৰু এতিয়া যাম বাওঁ ছাইডে ঘূৰি আমি গেমন ব্ৰিজৰ পৰা গৈ থাকোঁ। আৰু গৈ আগত তেল ডিপু আছে, তাত তেলটো ভৰাই ল'ব লাগিব। নতুন তেল ডিপুত তেল ভৰাম। এতিয়াৰ পৰা নতুন তেল ডিপুত ভৰাম তেল। গৈ থাকোঁ। আৰু তেল ডিপুতে সোমোৱাই তেলটো ভৰাই লওঁ। আৰু ঘৰৰ পৰা আহিছোঁ নিজে খালী পেটে ভৰাই দিম বুলি, কিন্তু বসন্তিকটো তেল নভৰালে নহ'ব। তেলটো ভৰাই লওঁ, বসন্তিক খালী পেটে নিলে নহ'ব। আৰু বলক তেল ভৰাই লওঁগৈ। তেল ভৰা হৈ গৈছে, এতিয়া যাব লাগে আৰু গৈ থাকোঁ। আৰু কোন কোন আহিছে আপোনালোকক আমি দেখাই আছোঁ, ৰ'ব চাই লওক। এয়া ভাইটি আহিছে লগত, আৰু এই আয়ুষ্মান, আৰু এই পিছফালে বহি আছে আমাৰ ইয়াত দাদা বহি আছে, নবৌ বহি আছে। আৰু নবৌ ছোৱালী আমাৰ এয়া মোৰ শ্ৰীমতী। আৰু অলপ ইয়াত বজাৰ কৰিবলগীয়া আছে, অলপ বজাৰ কৰি যাওঁ, ইয়াত সোমাই যাওঁ অলপ। আৰু ৰাতিপুৱা সোনকাল হৈ আছে আৰু মানুহবিলাক আহিছে, বেপাৰীবিলাক। আৰু তেনেকৈ বজাৰত মানুহ হোৱা নাই। আৰু এই ফল মূলৰ দোকানত যাওঁ, অলপ ফল মূল লৈ লওঁ শৰাই কাৰণে। গৈ চাব সুধোঁগৈচোন কি আছে। এই নাৰিকল আছে, দেখোন নাৰিকল কেনেকৈ দাম? নাৰিকল দুটা ল'ব লাগিব, অলপ কমকৈ লোৱা। চাওঁ উলিয়াওকচোন। দুটা দিয়া 40 ল'বা দিয়া। আৰু আপেল কেনেকৈ সৰুটো? সৰুটো 120। আপেল আৰু নাৰিকলে ল'বলগীয়া আছিলে, এই দুটা বস্তু লৈ ল'লোঁ। বাকীখিনি ঘৰৰ পৰা লৈ অনা হৈছিলে, আৰু এতিয়া ল'বলগীয়া বিশেষ নাই, এতিয়া যাব লাগে। সেই আমি ঢেকীয়াখোৱা নামঘৰৰ গেট সোমাই আহিছোঁ। আৰু ভিতৰত যাব লাগিব প্ৰায় 5 কিলোমিটাৰমান। গৈ থাকোঁ, চাই থাকোঁ। আৰু ইয়াত চব গাড়ী ৰখাবলৈ কৈ আছে, মানে গাড়ী ৰখাব লাগে। আৰু ইয়াত চাকি তাকি কিনিলে পইচা মানে পাব, তেতিয়া মানে ইয়াত গাড়ী ৰখা সুবিধা কৰি দিছে। আৰু আমি তাত নৰখাওঁ, ইয়াৰ আগত গৈ থাকোঁ, ফ্ৰী জেগা ৰাখিম।
পইচা দিব দৰকাৰ নাই আগত লিখা আছে ৰখা পথাৰ আগলৈ কাঁচি লিখা আছে আমি আগত যামগৈ তাত ৰাখি গাড়ীবোৰ গৈ আছে আমি তাৰ পিছে পিছে লগাই দিওঁ মজা আৰু ইয়াত চাব পাৰে হনুমানৰ বংশধৰ ইয়াত আছে এয়া হনুমানৰ বংশধৰ বহি আছে বাঁহ গছৰ ওপৰত আৰু এয়া চুৰিয়া টুৰিয়া পিন্ধি ল'লোঁ কেনেকুৱা লাগিছে গৈ থাকোঁ এতিয়া নামঘৰৰ ভিতৰলৈ আৰু পানী টেপ লগাই থোৱা আছে হাত ভৰিকেইটা ধুনীয়াকৈ ধুই লৈছোঁ আৰু ভিতৰলৈ তেতিয়া সোমাবলৈ ভাল লাগিব ধুই মেলি লওঁ আৰু ভিতৰলৈ গৈ থাকোঁ লোৱা ঘৰ আৰু ইয়াতে দিব লাগিব আমি যিখিনি লৈ আনিছোঁ শৰাই দিবৰ কাৰণে বস্তুখিনি আৰু এই ইয়াতে জমা ল'ব আৰু ইয়াতে আমি দি এয়া শৰাই বস্তুখিনি ইয়াত জমা দিয়া হৈছে আৰু আমি এতিয়া ভিতৰত যাম আৰু ভিতৰত গৈ চাকি দিয়া জেগাত যাম চাকি দিমগৈ ইয়াত বস্তুখিনি দি লওঁ ফাৰ্ষ্ট টাইম আৰু দিয়ে গৈ আছোঁ চাকি দিবলৈ আৰু ইয়াত চাহ দিয়া ঘৰ এইটো চাহ দিয়া ঘৰত যাওঁ এতিয়া চাহ খাই লওঁগৈ আৰু ইয়াত চাহ দি আছে ইয়াৰ ভিতৰত চাহ বনাই আছে আৰু আমি ইয়াত বহোঁগৈ বহি চাহ খাই লওঁগৈ ভাইটি মই গৈ আছোঁ ইয়াত বহি লওঁ চাহ আৰু গিলাচত এয়া লাল চাহ দিছে আৰু লাল চাহ গিলাচ খাই লওঁ আৰু এয়া লাল চাহ দি আছে খাই লওঁ লাল চাহ আৰু পুখুৰীত এজনী কাছ এজনী দেখা পোৱা গৈছে আৰু মাছো আছে কিন্তু মোৰ কেমেৰা সিমান ঢুকি পোৱা নাই আৰু এয়া পানী তললৈ সোমাই যায় আৰু কেতিয়াবা পটককৈ ওলাই দেখা পোৱা যায় আৰু ইয়াত চব গ্লাছৰ ভিতৰত খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে মাধৱদেৱে ভৰি ধোৱা যিটো মহা এই মহাটো ইমান ধুনীয়াকৈ ইয়াত ৰাখিছে সংৰক্ষণ কৰি দেখিবলৈ পোৱা গৈছে চব মাধৱদেৱে ভৰি দিছিলে এই মহাটোৰ ওপৰত ৰাখি গ্লাছৰ ভিতৰত ইমান ধুনীয়াকৈ ৰাখিছে বহুত হয় আৰু নামঘৰ সন্মুখত দুজনা হাতী আছে দুফালে আৰু ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু সকলো ইয়াতে ফটো মৰাত ব্যস্ত আৰু মানুহখিনি দেখিছে আপোনালোকে সকলোৱে ইয়াত ফটো লৈছে বহুত ধুনীয়া লাগিছে দেখিবলৈ আৰু আমাৰ ইহঁতেও ফটো মাৰি আছে চব ফটো মৰাত ব্যস্ত ফটো মাৰি আছে চবেই ফটো ফটো পজ দিছে ফটো মাৰিছে ভাইটি নবৌ বাহিৰত খেলনা দোকান দেখি আৰু বেটাই খেলনা কিবা ল'লে কি ল'লে চাইছোঁ এইটো পিষ্টল পিষ্টল এটা লৈছে এইটো পিষ্টল চব পিষ্টলহে লয় আৰু বাহিৰত ফুৰি মেলি হৈ গ'ল আৰু আহি এতিয়া আৰু এই প্ৰসাদ ল'বৰ কাৰণে পলিথিন এটা দিছে এইবোৰ ডাঠ পলিথিন আৰু পলিথিন লওঁ আৰু আগতে যাওঁ প্ৰসাদ লৈ আৰু যাবৰ সময় হ'ল আৰু আমি প্ৰসাদ লৈ লওঁগৈ এতিয়া প্ৰসাদ লৈ আৰু ইয়াৰ পৰা আমি যামগৈ আৰু সময় হ'ল আৰু এতিয়া আগবাঢ়ি যাওঁ এয়া লাইনত ৰৈ আছোঁ প্ৰসাদ লৈ লওঁ এতিয়া শৰাই দিয়া প্ৰসাদ ল'বলৈ আহিলোঁ প্ৰসাদ দি আছে আৰু লাইন পাতি থাকিবলগীয়া হৈছে
পলিথিন লৈ ৰখি আছোঁ পলিথিন ভৰাই দিছে আৰু এয়া প্ৰসাদ চিষ্টেমটো ভালেই হৈছে বাৰু লৈ গৈছোঁ প্ৰসাদ আৰু প্ৰসাদে ফল চল দি দিছে আৰু লৈ আৰু যামগৈ আৰু সময় হৈ গ'ল প্ৰসাদ লোৱা হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ শেষত আপোনালোকলৈ আমাৰ এটাই অনুৰোধ যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আমি দিয়া প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যাব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ থাকিলে অশেষ ধন্যবাদ আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ নতুন ভিডিঅ' এটা লৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ